দেখক আজি এই বালাজনৰ পৰিস্থিতি। মোক বহুত দুখ লাগিছে যেতিয়া মই শুনিছোঁ বালাজনত জুইত দাহ গ'ল কেইটামান দোকান। আপোনালোকে পোনে পোনে দেখক আমাৰ এই ভিডিঅ'টো। যিয়ে ধুবুৰী ডিষ্ট্ৰিক্টত থাকে অথবা ধুবুৰী টু কোচবিহাৰ অংশ সদায় যোৱা অহা কৰে নিশ্চয় চিনিব এইখন জেগা। ওই দোকানটা বাসি গেল দোকান কেছি মানে বি পি এলৰ ঘৰৰ টকাখিনি সেইখিনি টকা মানে দোকানৰ পৰা দাহ গ'ল। আচ্ছা আপুনি ক'ব পাৰিব নে কিহৰ কাৰণে জুই লাগিছিল? আপুনি গম নাপায় না? ৰাতি 12 বজাত লাগিছিল। পোনে পোনে ইয়াতে দোকানটো আছিলে, ইয়াতে দোকানটো। আপোনাৰ দোকানৰ কিবা এৰিছে নেকি, কিবা বাচিছে নেকি? আচ্ছা এই অংশটো আপোনালোকে চিনাক্ত কৰিব পাৰিব নেকি? চাওকচোন এইখন জেগা চিনাক্ত কৰিব পাৰেনে নাই? এই জেগাখনতে আছিল মোবাইলছৰ দোকান, ইয়াতে আছিল এটা পাণৰ দোকান, ডাঙৰ এটা দোকান আছিলে, ইয়াতে 2টা দোকান, 3টা দোকান, 4টা দোকান, 5, 6, 7, 8, 9, 10, 11, 12টা দোকান ইয়াতে আছিলে। এনেকুৱা অৱস্থাই বালাজান বাজাৰৰ একেবাৰে ৰোডৰ লগত এইখিনি ঠাইৰ যি দোকান খামাৰবিলাক আছিল এটা দোকানো ইয়াত নাই। আচ্ছা ইয়াত দোকান আছিল না? কেইটা? তোমাৰ আপোনাৰ কম্পিউটাৰৰ দোকান কোনটো আছিল? এই কোনটো বুলি ক'লে? এইটো খুঁটিটো। আপুনি দোকানী হয়? আপোনাৰ ল'ৰাটো? আচ্ছা আপোনাৰ চৰকাৰৰ পৰা কোনো ক্ষতিপূৰণ পাইছে নেকি? হয় হয় আজি আপুনি আহিছে। আচ্ছা আপোনাৰ দোকানটো যেতিয়া পুৰি গ'ল, দাহ গ'ল, ৰাতি কিমান বজাত হৈছিল এইটো? মই নাজানো, মই এতিয়া আহিলে আপুনি? আচ্ছা যে আপুনি আহি দেখিলে আপোনাৰ দোকানটো আৰু নাই, আপোনাক কেনে লাগি আছে? কেনে লাগি আছে আপোনাক? বেয়া লাগি আছে। আপোনাৰ ল'ৰাটোৰ হাল কেনেকুৱা আছে এতিয়া? ঘৰত আছে, বহুত টেনচনত আছে। ঠিকে আছে। আচ্ছা ইয়াত 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 আৰু এজন আছে আমাৰ বয়োজ্যেষ্ঠ এজন ব্যক্তি। আচ্ছা ইয়াত দোকান খামাৰবিলাক আছিল না? কিমানটা দোকান আছিল? 7-8টা আছিলে। ঠিকে আছে। আপোনাৰতো দোকান ইয়াত নাছিল। আচ্ছা আপুনি এজন লোকাল মানুহ হিচাপে আপুনি কেনেকুৱা ফিল কৰে যে বালাজনত ইমান ধুনীয়া ধুনীয়া দোকান খামাৰবিলাক আছিল এতিয়া নাই, আপুনি কি বুলি ভাবে? বেয়া লাগি আছে, বহুত দোকান আছিল না, বেয়া লাগি আছে। বেয়া লাগি আছে। আচ্ছা যিসকলে মানে দোকানবিলাক পুৰি গৈছে, দাহ গৈছে, সেইসকল মানুহ যাতে চৰকাৰৰ পৰা কিবা টকা পায়, চৰকাৰৰ পৰা অনুদান পায়, সেইটো আপুনি বিচাৰে নাই? সাহায্য কৰিলে ভাল হ'ব, চব দুখীয়া মানুহ না দোকান কৰি। আপুনি ইয়াত যে কেইটা দোকান আছিলে ইয়াতে আপুনি কি ইয়াত কেতিয়াবা খৰচ কৰিছিল নেকি? কৰিছে না? আচ্ছা কয়টা দোকান আছিলে এটি? 8টা দোকান আছিল। আচ্ছা আপনি ইয়াত কি কি খৰচ কৰিছিল এই দোকানবিলাকত? ফল বাহৰ আছিল, তারপরে যে লোহা জিনিস দোকান আছে, পানের দোকান আছে, চাট দোকান আছে। চাট দোকান আছিল, হ্যাঁ এই যে মহিলা দোকান আছে, পান টান হাবি-জাবি বিলাক আছে। আচ্ছা চৰকাৰৰ পৰা এতিয়ালৈকে সঁহাৰি পাইছে নেকি দোকানীবিলাকে? সঁহাৰি এতিয়াও পোৱা নাই না? আৰু এইটো পোৱাৰ কোনো আশ্বাস আছেনে নাই? আপুনি কি ভাবে? তো ঠিকে আছে। মই যিসকলে ভিডিঅ' চাই আছে মই সকলোকে চৰকাৰক ইয়াৰ দ্বাৰা ভিডিঅ'ৰ জৰিয়তে মই আপোনাক ক'ব বিচাৰোঁ, যদি এই দোকান খামাৰ বহুত দুখীয়া মানুহ ইয়াতে দোকান কৰিছিলে, যদি এই ভিডিঅ'ৰ জৰিয়তে চৰকাৰৰ যদি কোনো অনুভৱ থাকে, মই ভাবোঁ যদি এই দুখীয়া মানুহৰ দোকান খামাৰবিলাক যদি পুনৰ নিৰ্মাণৰ কাৰণে কিবা ধনৰ টোপোলা বা কিবা আৰ্থিক সাহায্য কৰে মই বহুত সুখী হ'ম। আৰু মই এইটোকে বহুত দুখ লাগিছে। আপোনালোকে দেখিব পাৰে এইফালে আমাৰ বাজাৰটো আছে, দোকান এইফালে বালাজন বাজাৰ, এইফালে বালাজন বাজাৰ হয়। আৰু ইয়াতে একেবাৰে বালাজনৰ লগতে এই দোকানবিলাক আছিলে, এই বালাজনৰ লগতে দোকানবিলাক আছিলে। আপুনি দেখা পাই আছে ইয়াত এটা দোকানো নাই,
এটা দোকানো নাই ইয়াত, এটা দোকানো নাই। মই আপোনালোকক দেখুৱাম ভিডিঅ' ক্লিপছটোৰ জৰিয়তে কেনেকুৱাকৈ জুই লাগিছিল, কেনেকুৱাকৈ জুই লাগি দাহ গৈছিল এই আটাইবোৰ দোকান। ইয়াতে ইলেক্ট্ৰনিক্সৰ দোকানটো আছিলে, ইয়াতে মোবাইলছৰ দোকান আছিলে, বহুতকেইটা মোবাইলৰ বহুত মেচিন আছিল না, মোবাইল ভাল কৰা বহুত মেচিন আছিল। সেই মোবাইল ভাল কৰা মেচিনবিলাক ইয়াত দাহ গৈছে। মই আপোনালোকক পোনপটীয়াকৈ দেখিব বিচাৰিম ইয়াতে বহুত দুখীয়া মানুহ দোকানী কোনা এই দোকানী না ইতিমধ্যে মই দাদাক চিনি পাওঁ। ইয়াতে ফলৰ দোকান আছিলে। মই সকলোকে অনুৰোধ কৰিছোঁ যিসকলে আমাৰ ভিডিঅ'টো চাব সকলোকে যাতে সহায় সহযোগিতা আগবঢ়ায়। দাদা ৰাতি কেই বজাত আমাৰ এই দোকানবিলাক হেৰি হৈছে? 12টা বজাত। এতিয়ালৈকে আপুনি আচ্ছা আপোনাৰ দোকানটো এইটোৱে আছিলে? এইটোৱে দোকান আছিলে। টোপনি গৈছিলে? আপোনাৰ একো হোৱা নাই? মই টোপনি মাৰিছোঁ, মোৰ দোকানৰ অন্তে 3 ভাগে 2 ভাগ পৰা গৈছিলে। তাৰপিছত মই গম পাইছোঁ যে বোলে আগুন ধৰিছে। তাৰপিছত যে মই বিৰাম দোকান দিছে বিৰাম তাৰ বুদ্ধি নাই। দোকান বেৰা ভাঙিছিলে বিৰাম। কিমান দুখৰ বিষয়। মই আপোনালোকক দেখুৱাই আছোঁ যে ইয়াতে দোকানটো আছিলে। আমাৰ দোকানী ভাইজনে দোকানৰ ভিতৰত সোমাই আছিল, কিন্তু দোকানটো আচ্ছা আপুনি এতিয়ালৈকে চৰকাৰৰ পৰা কোনো অনুদান পাইছে নেকি, সঁহাৰি পাইছে নেকি? পোৱা নাই না? মোৰ কেছ টকা আছিল প্ৰায় 50,000 টকাৰ মতন মোৰ কেছ টকা আছিল, আৰু কালকে বেচাখিনি টকা মই গণোৱা নাই। ওইখিনি পইচা যে মোৰ দোকান আছে তাৰ বিল কৰা মোৰ সময় নাই। হয় হয়, দোকানী নিজেই দোকানত উপস্থিত আছিল। যোৱাকালি যি বিক্ৰী কৰিছিল বিক্ৰী কৰা টকাখিনিও আমাৰ ইয়াত আছিলে, আৰু সি ৰুমৰ ভিতৰতে আছিলে, ৰুমৰ পৰা ওলাব পৰা নাই। মই এইটোৱেই ধন্যবাদ জনাইছোঁ যে আপোনাৰ একো ক্ষতি হোৱা নাই, সেইটোৱে আৰু দুখৰ হেৰি। কিন্তু যিয়ে আমাৰ ভিডিঅ'টো চাই আছে সকলোকে মই অনুৰোধ জনাইছোঁ প্লিজ আপোনালোকে বালাজন আহিব, বালাজন আহি দেখিব যে আমাৰ অংশটো কি শ্মশানৰ নিচিনা হৈ আছে, এইটো শ্মশানৰ নিচিনা হৈ আছে। মই চৰকাৰক অনুৰোধ জনাইছোঁ ভিডিঅ'ৰ যোগেদি যাতে চৰকাৰে এই দোকানীসকল দুখীয়া দোকানীসকলক যাতে ধনৰ টোপোলা তথা আমাৰ আৰ্থিক সাহায্য আগবঢ়ায় বা পুনৰ নিৰ্মাণৰ কাৰণে যাতে কিবা ক্ষতিপূৰণ দিয়ে, সেইটোৱে মই আশা ৰাখোঁ। তো আমি বহুত অত্যন্ত দুখ অনুভৱ কৰিছোঁ। মই আপোনালোকক আৰু দেখুৱাব বিচাৰিম যে ইয়াত আৰু এটা দোকান আছিলে, দোকানীবিলাকৰ কি ক্ষতি হৈছিল, কি ধৰণৰ প্ৰব্লেমত পৰিছে, সেই গোটেইখিনি বস্তু মই আপোনালোকক দেখুৱাব বিচাৰিম। ইয়াতে আৰু এটা দোকান আছে, ইয়াতে এই সমূহৰ দোকানবিলাক দাহ গৈছে। এইবিলাক সমূহৰ দোকান আছিলে, এই সমূহৰ দোকান আজি এতিয়া নাই। কিন্তু ইয়াতো এটা দোকান আছিলে, ইয়াতো দোকানটা এতিয়া নাই। কিছু অংশ ইয়াত যিবিলাক মাল মত্ৰ আছে চব মাল মত্ৰ পুৰি গৈছে। এটা মাল মত্ৰ দোকানী লৈ যাব পৰা নাই, আনকি দোকানীও ৰুমৰ ভিতৰত আছিলে, কিন্তু একো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ পোনে পোনে ইয়াতে দোকানটো আছিলে, ইয়াতে দোকানটো। আপোনাৰ দোকানৰ কিবা এৰিছে নেকি, কিবা বাচিছে নেকি? আচ্ছা আপোনাৰতো বহুত দুখত আছে, তথাপিও আমাৰ এই ভিডিঅ'ৰ যোগেদি আপুনি চৰকাৰক কিবা ক'ব বিচাৰে নেকি যে আপুনি কিবা অনুদান যিহেতু আপুনি দিন কৰি খোৱা মানুহ দোকানত, আপুনি কিবা ক'ব বিচাৰে নেকি? দিন করা মানুষ না, দিন করে খাই আর কি। এখন এরকম করে তো করা গেল, এখন তো আমার সহপক্ষে অসুবিধা আছে। এখন সরকার যদি সহায় করে তাহলে ভালো হবো আর কি। কেৱল চৰকাৰ বুলিয়ে নহয়, আমাৰ এই সমাজত প্ৰেচিডেণ্ট মহোদয় আছে, মেম্বাৰ চাহাব আছে, বিভিন্ন ধৰণৰ বয়োজ্যেষ্ঠ ব্যক্তি আছে, ধনী দুখীয়া মানুহ আছে, সকলোৱে মিলি যদি আমাৰ এই দোকান খামাৰ থকা ব্যক্তিসকলক যদি সহায় সহযোগ কৰে। আচ্ছা আপোনাৰ ইমান ধুনীয়া এখন দোকান আছিল, এতিয়া দোকানৰ মাল মত্ৰবিলাক এটাওতো লৈ যাব পৰা নাই, বাকী কিবা কিবি অংশ ইয়াত বাচি আছে। এইবিলাক লৈ যোৱাৰ সময়ত আপোনাক কেনেকুৱা লাগিছে? মইতো এনে আপোনাৰ অৱস্থা দেখি মই নিজেই কান্দনত ৰোল পৰি আছোঁ, ভাগি পৰি আছোঁ। মই আপোনাক কি সুধিম, মোৰ এনেকুৱা অৱস্থা নাই। কিন্তু মই আপোনাক কথা দিলোঁ যদি মোৰ ভিডিঅ'ৰ যোগেদি কোনোবাই সহায় সহযোগিতা বা কোনোবাই যদি আপোনাক আৰ্থিক সহযোগিতা কৰিব বিচাৰে মই নিশ্চয় আপোনাক জনাম। আৰু চৰকাৰক ভিডিঅ'ৰ যোগেদি মই অনুৰোধ জনাম যাতে এই বালাজনৰ যিখিনি দোকান খামাৰ আছে সমূহৰ দোকান খামাৰ যাতে পুনৰ নিৰ্মাণৰ কাৰণে চৰকাৰে যাতে অনুদান দিয়ে। নহ'লে যদি আমাৰ সেই যিমানবোৰ দোকান আছিল সেই দোকান খামাৰৰ প্ৰতি যাতে চৰকাৰে অলপ দায়বদ্ধ লৈ কেনে আৰ্থিক সহযোগিতা আগবঢ়ায়, সেইটোৱে মই। ৰাতি কিমান বজাত আপোনাৰ বালাজনত যে মই পৰিস্থিতি দেখিলোঁ, ৰাতি কিমান বজাত হৈছে এইটো? ৰাতি 12:30 বজাত। এজন বালাজনৰ মানুহ হিচাপে আপুনি আজি পৰিস্থিতি কেনেকুৱা অনুভৱ কৰিছে যে বালাজনত এনেকুৱা সংঘটিত হৈছে? আপুনি দোকানী হিচাপে কি অনুভৱ কৰি আছে? সেইটোৱেই মানে ময়ো বহুত দুখ লগা বিষয়। মই যেতিয়া ৰাতি শুনিছিলোঁ, তাৰপিছত আজি নিজে আহি অনুভৱ কৰি দেখিলোঁ, মোক বহুত বেয়া লাগি আছে। এইটো বহুত টকাৰ মাল আছিল না? মইতো অলপ আগত যে এজন দোকানীৰ লগত মই কথা পাতিলোঁ যে সি দোকান কৰিছে, দোকানী কৰি 60-70 হাজাৰ টকামান যি আছে তাত ৰাখিছে আৰু নিজেও টোপনিত গৈছিলে। আৰু মানে ঘৰ পাইছিল, হয় হয়, পইচাটো টিন আনিবলৈ মানে কালি ভাবিছিল যে আজি টিন আনিব, সেই পইচাখিনি
তেওঁ ৰাতি যিখন বিচনাত শুইছিল মানে BPL ঘৰৰ টকাখিনি সেইখিনিও গৈছিল সেইখিনি টকা মানে দোকানৰ পৰা দেখা গ'ল। তো আপোনালোকে দেখি আছে, মই আপোনালোক অলপ আগত দেখালোঁ যে আপোনালোকে কেনেকুৱাকৈ দেখিলে যে দোকানবিলাক দাহ গৈছে, জুইত পুৰি গৈছে, পুৰি যাই কেনে টকা পইচা মাল মত্ৰ চব গৈছে। আজি ইমান এনেকুৱা এটা পৰিস্থিতি দাঁড়াইছে যে মানুহজনৰ দোকান কৰাৰ কাৰণে এটা টকাওতো নাই, দূৰৰ কথা মাল মত্ৰ একো বাকী নাই। সেই তো আপোনালোকে যোনে যোনে ভিডিঅ'টো চাই আছে প্লিজ আপোনালোকে অলপ সঁহাৰি জনাব। আপোনালোকে নে কি কয় আপুনি? এইটোৱে আৰু তো ঠিকে আছে, আপোনাক ধন্যবাদ জনাইছোঁ।